হাই ফ্ৰেণ্ডছ, আজি আহিলোঁ নামচিং খুন্দিবলৈ। এয়া মই খোবলিটো ধুই ল'লোঁ। আমাৰ ঘৰত নহয়, আকৌ এইবোৰ বেলেগ ঘৰত খুন্দিবলৈ আহিছোঁ। এইখিনি শুকান মাছ মোনা এটাতহে আনিছোঁ আৰু এইফালে খোবলিটোত ভৰাই দিছোঁ। এতিয়া মই খুন্দিম। মই নহয় আৰু এজনী মোৰ গৈছিলে, লগৰীয়া এজনী, দুইজনীয়ে খুন্দিম। আৰু কি পাত দিছোঁ এই চাওক, তৰৈ পাত আৰু বিলঙনি দি দিছোঁ। তৰৈ পাত দিলে বেছি ভাল হয় খাবলৈ, সেইকাৰণে। কচু দিম বুলি ভাবিছিলোঁ, কচুৱে খুন্দা নহ'ল আৰু মানে ডাৱৰীয়া হৈছে, ক'তনো বিচাৰি যাম সেইকাৰণে। আৰু তৰৈ পাত হৈছে, তৰৈজোপা আমাৰ ঘৰৰ ওচৰতে আছে, সেইকাৰণে তৰৈ ছিঙিব পাৰিলোঁ ডাৱৰীয়া হ'লেও। আৰু গৰমত খুন্দিব নোৱাৰোঁ বুলি সেইকাৰণে ডাৱৰীয়া কেইদিনতে খুন্দি লওঁ বুলি গ'লোঁ। আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।